আজিৰ প্ৰথমটো খবৰ হৈছে কাইলৈৰ পৰা দেশত পুনৰ আৰম্ভ হ'ব আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। কৰোনা সংক্ৰমণ আৰু লকডাউনৰ বাবে দেশত 25 মাৰ্চৰ পৰা বন্ধ হৈ আছিল সকলো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। ইয়াৰ পিছতে 25 মে'ৰ পৰা আৰম্ভ হৈছিল দেশীয় বিমান সেৱা। পিছে ইমান দিনে বন্ধ হৈ আছিল আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা, কিন্তু কাইলৈৰে পৰা পুনৰ দেশত আৰম্ভ হ'ব এই বিমান সেৱা। প্ৰথম পৰ্যায়ত অতি সীমিত সংখ্যক বিমান চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে। পিছলৈ পৰ্যায়ক্ৰমে এই সংখ্যা বৃদ্ধি কৰা হ'ব। প্ৰথম পৰ্যায়ত মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ফ্ৰান্সৰ মাজত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হ'ব। আৰম্ভণিতে মুঠ 46খন বিমান চলাচল কৰিব ভাৰতৰ লগত আমেৰিকা আৰু ফ্ৰান্সৰ। ভাৰতৰ দিল্লী, মুম্বাই আৰু বাংগালুৰুৰ লগত পেৰিছৰ 28খন বিমান চলাচল কৰিব। 18 জুলাইৰ পৰা 1 আগষ্টলৈকে চলিব এই 28খন বিমান। আনহাতে ইউনাইটেড এয়াৰলাইনে দিল্লীৰ সৈতে ছান ফ্ৰান্সিস্কো আৰু নিউয়ৰ্কৰ মাজত 18খন বিমান চলাচল কৰাব। ভাৰতৰ পৰা এই দুই দেশলৈ এয়াৰ ইণ্ডিয়াৰ বিমান চলাচল কৰিব। তাৰ পাছৰ খবৰটো হৈছে গছৰ গুটিৰ পৰা জৈৱ ইন্ধন প্ৰস্তুত কৰিলে গুৱাহাটী IIT-য়ে। ভূগৰ্ভৰ সঞ্চিত খনিজ তেলৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পাই অহাৰ সময়তে এতিয়া বিশ্বৰ বিজ্ঞানীমহলে সন্ধান কৰিছে বিকল্প ইন্ধনৰ, আৰু জৈৱ ইন্ধনক এক উত্তম বিকল্প ইন্ধন হিচাপে ইতিমধ্যে গণ্য কৰা হৈছে। এনে সময়তে গুৱাহাটী IIT-ৰ এদল গৱেষকে গছৰ গুটিৰ পৰা জৈৱ ইন্ধন প্ৰস্তুতৰ অভিনৱ পদ্ধতি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। IIT-ৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক কৌস্তভা মহাস্তেৰ নেতৃত্বত শীৰ্ষ বিজ্ঞান প্ৰতিষ্ঠানখনৰ কেইবাগৰাকীও গৱেষক শিক্ষাৰ্থীয়ে গছৰ গুটিৰ পৰা জৈৱ ইন্ধন তৈয়াৰ কৰাৰ বিশেষ প্ৰযুক্তি উদ্ভাৱন কৰিছে। এই বিষয়ে আগশাৰীৰ বিজ্ঞান জাৰ্নেলত মনোজ্ঞ বিশ্লেষণ প্ৰকাশ পাইছে। কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক কৌস্তভা মহান্তিয়ে প্ৰকাশ কৰা মতে ভক্ষণৰ অযোগ্য কেতবোৰ গছৰ গুটি যেনে গুলমোহৰ, নিম, এৰাগছ আদিৰ গুটিত পৰ্যাপ্ত পৰিমাণে তেল থাকে। সেই তেল বিশেষ পদ্ধতিৰে নিষ্কাশন কৰি জৈৱ ইন্ধন তৈয়াৰ কৰা হৈছে। এই ক্ষেত্ৰত পাইৰলাইজাৰ নামৰ এক কম খৰচৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে বুলিও তেওঁ কয়। ভক্ষণৰ অযোগ্য কেতবোৰ গছৰ গুটিৰ তেলৰ সৈতে অনুঘটক হিচাপে কেতবোৰ বিশেষ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ অন্তত যি তেল পোৱা যায় সেয়া সংশোধন কৰি জৈৱ ইন্ধন পোৱাটো সম্ভৱ হৈছে। তাৰ পাছৰ খবৰটো হৈছে আপুনি SBI-ত পইচা জমা ৰাখিছে নেকি? যদি ৰাখিছে তেন্তে লাভ কৰক এই তিনিটা সুবিধা। কৰোনা সংকটৰ সময়ত দেশৰ অধিকাংশ বেংকেই ফিক্সড ডিপজিট অৰ্থাৎ FDৰ ওপৰত সুতৰ হাৰ হ্ৰাস কৰিছে। ইয়াৰ ফলত যিসকলে ৰিটাৰ্ণ বা লাভৰ বাবে বেংকত পইচা জমা ৰাখে তেওঁলোক আটাইতকৈ বেছি লোকচান হৈছে। অৱশ্যে SBI-কে ধৰি অধিকাংশ বেংকে ফিক্সড ডিপজিটৰ ওপৰত কিছুমান বিশেষ সুবিধাও আগবঢ়ায় যদিও বহুতেই এই বিষয়ে নাজানে। SBI-য়ে আগবঢ়োৱা এনে কিছুমান বিশেষ সুবিধাৰ বিষয়ে আজি জানি লওক। SBI-ৰ ফিক্সড ডিপজিটৰ ওপৰত আপুনি আপোনাৰ প্ৰয়োজন মতে সুদ ল'ব পাৰে। অৰ্থাৎ আপোনাক যদি প্ৰতিমাহে সুদ লাগে তেতিয়া আপুনি ল'ব পাৰে। সেইদৰে 3 মাহৰ মূৰে মূৰেও আপুনি সুদ গ্ৰহণৰ সুবিধা ল'ব পাৰে। জ্যেষ্ঠ নাগৰিক বা ছিনিয়ৰ চিটিজেনক 10,000তকৈ অধিক ধন জমা ৰাখিলে অতিৰিক্ত 0.25% সুদ দিয়া হয়। তদুপৰি SBI-য়ে ইয়াৰ মাজতে ছিনিয়ৰ চিটিজেনৰ বাবে বিশেষ ডিপজিট স্কিমো আৰম্ভ কৰিছে। এই স্কিমত সুদ সাধাৰণ জমাকাৰীতকৈ অধিক লাভ কৰে। এই স্কিমৰ সৈতে জড়িত হোৱাৰ সময়সীমা হৈছে অহা 30 ছেপ্টেম্বৰ। আনহাতে কম সুতৰ হাৰত মূল জমা ধনৰ 90% পৰ্যন্ত ঋণ বা অভাৰড্ৰাফ্টৰ সুবিধাও গ্ৰহণ কৰিব পাৰে। আপুনি যদি ফিক্সড ডিপজিটৰ ওপৰত ঋণ ল'ব খোজে তেতিয়াহ'লে SBI-ৰ অনলাইন sbi.com ৱেবছাইটলৈ গৈ ইউজাৰ ID আৰু পাছৱৰ্ডেৰে ইয়াক লগ ইন কৰিব লাগিব। তদুপৰি গ্ৰাহকে এই সুবিধা লাভ কৰিবলৈ বেংকৰ শাখাৰ সৈতেও যোগাযোগ কৰিব পাৰে। SBI-ৰ ৱেবছাইট অনুসৰি 3 বছৰৰ পৰা 5 বছৰলৈ ফিক্সড ডিপজিটৰ ওপৰত 5.30% সুদ আৰু 5ৰ পৰা 10 বছৰলৈ 5.40% সুদ আগবঢ়াই অহা হৈছে। তাৰ পাছৰ খবৰটো হৈছে বিমানেৰে যাত্ৰা কৰাৰ পৰিকল্পনা আছে নেকি? যদি আছে তেনেহ'লে এটা বেয়া খবৰ, এজন যাত্ৰীয়ে ক্ৰয় কৰিব লাগিব 2টাকৈ টিকট। কৰোনা সংক্ৰমণৰ বাবে বিমান সেৱা প্ৰতিষ্ঠান ইণ্ডিগোই যাত্ৰীসকলৰ সামাজিক দূৰত্ব নিশ্চিত কৰিবলৈ গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। বিমান চলাচল কৰা প্ৰতিষ্ঠানটোৱে নতুনকৈ আৰম্ভ কৰিবলৈ লোৱা এই ব্যৱস্থা অনুসৰি কোনো লোকে বিমানেৰে যাত্ৰা কৰাৰ সময়ত এজন যাত্ৰীৰ বাবে ক্ৰয় কৰিব লাগিব 2টাকৈ টিকট। 6E নামেৰে আৰম্ভ কৰা এই আঁচনি কেৱল ইণ্ডিগোৰ নিজা ৱেবছাইটে উপলব্ধ হ'ব। জুলাই 2020ৰ পৰা আৰম্ভ হ'ব এই সেৱা। এই পদ্ধতিৰে টিকট বুকিং কৰাৰ সময়ত ট্ৰেভেল পৰ্টেল, ইণ্ডিগো কল চেণ্টাৰ বা বিমানবন্দৰৰ কাউণ্টাৰত টিকট বুকিং কৰিব নোৱাৰিব। বিমানযোগে কৰা পৰিবহণ বা যাত্ৰা এই সময়ত আটাইতকৈ সুৰক্ষিত। আমি আমাৰ যাত্ৰীসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ কথা বুজি পাওঁ। আমাক বিভিন্নজনে বহু অনুৰোধ কৰিছিল, সেয়েহে আমি এই ব্যৱস্থা কৰিছোঁ। শুকুৰবাৰে নতুনকৈ ঘোষণা কৰা আঁচনিৰ কথা কৈ এই মন্তব্য কৰে ইণ্ডিগোৰ চিফ ষ্ট্ৰেটেজি আৰু ৰেভিনিউ বিষয়া সঞ্জয় কুমাৰে। তাৰ পাছৰ খবৰটো হৈছে 20 জুলাইৰ পৰা মুকলি হ'ব প্ৰেক্ষাগৃহ। COVID-19 মহামাৰীৰ সংক্ৰমণৰ ক্ষেত্ৰত কম বিপদজনক অঞ্চল হিচাপে চিহ্নিত বিভিন্ন চহৰত চলচ্চিত্ৰ প্ৰেক্ষাগৃহবোৰ চীনে 20 জুলাইৰ পৰা মুকলি কৰিব। অৰ্থাৎ চলচ্চিত্ৰ প্ৰেক্ষাগৃহবোৰত 20 জুলাইৰ পৰা দৰ্শকসকলে ছবি উপভোগ কৰিবলৈ সক্ষম হ'ব।
কোভিড-19ৰ অভিকেন্দ্ৰ হিচাপে চিহ্নিত এই দেশখনত চাইনা ফিল্ম এডমিনিষ্ট্ৰেশ্যনে এক বিবৃতিত সদৰি কৰিছে এই তথ্য। উল্লেখনীয় যে 6 মাহ ধৰি কোভিড-19 মহামাৰীৰ বাবে দেশখনত বন্ধ হৈ আছে চলচ্চিত্ৰ প্ৰেক্ষাগৃহবোৰ। অৱশ্যে পুনৰ এই প্ৰেক্ষাগৃহবোৰ মুকলি কৰা হ'ব যদিও এলানি নিষেধাজ্ঞা আৰোপ কৰি থৈছে প্ৰশাসনে। এই নিষেধাজ্ঞা অনুসৰি অতি কম ছবিৰহে প্ৰদৰ্শন হ'ব প্ৰেক্ষাগৃহসমূহত। ইয়াৰ উপৰিও দৰ্শকসকলে ফেচ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ'ব। লক্ষণীয়ভাৱে এতিয়াও কোভিড সংক্ৰমণৰ হটস্পট হিচাপে চিহ্নিত চহৰসমূহত চলচ্চিত্ৰ প্ৰেক্ষাগৃহ মুকলিৰ বিষয়টোৰ ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই প্ৰশাসনে। তাৰ পাছৰ খবৰটো হৈছে অব্যাহত আছে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ ভেকচিন তৈয়াৰ প্ৰক্ৰিয়া। ছেপ্টেম্বৰত পাব পাৰে সুখবৰ। কৰোনা ভাইৰাছৰ ভেকচিনৰ ক্ষেত্ৰত অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা আহিব পাৰে সুখবৰ। বিশেষজ্ঞসকলৰ দাবী যে ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাটো আছিল যথেষ্ট সন্তোষজনক। কাৰণ কৰোনাত আক্ৰান্ত হৈ ভেণ্টিলেশ্যনত থকা ৰোগীৰ এই ভেকচিন ব্যৱহাৰ কৰাৰ পিছত সন্তোষজনকভাৱে স্বাস্থ্যৰ উন্নতি দেখিবলৈ পোৱা গৈছিল। আনহাতে ভেকচিন কেতিয়াকৈ উপলব্ধ হ'ব সেই সন্দৰ্ভত এতিয়াও কোনো তাৰিখ ঘোষণা কৰা হোৱা নাই। চলিত বৰ্ষৰ ছেপ্টেম্বৰক লক্ষ্য কৰি কৰোনাৰ ভেকচিনৰ ওপৰত প্ৰচেষ্টা চলাই থকা হৈছে। উল্লেখযোগ্য যে অক্সফৰ্ডৰ ভেকচিন ChAdOxL-N-CoV-19 ভেকচিনে দীঘলীয়া সময় ধৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব, লগতে এণ্টিবডিৰো ক্ষমতা বৃদ্ধি কৰিব। তাৰ পাছৰ খবৰটো হৈছে 3.5 বছৰৰ ভিতৰত সম্পূৰ্ণ বৈদ্যুতিক হ'ব ভাৰতীয় ৰেলৱেৰ সকলো পথ। এই ঘোষণা ৰেলমন্ত্ৰী পীয়ূষ গোৱালৰ। আগন্তুক 3.5 বছৰৰ ভিতৰত ভাৰতীয় ৰেলৱে সম্পূৰ্ণৰূপে বৈদ্যুতিক হ'ব বুলি বৃহস্পতিবাৰে ৰেলমন্ত্ৰী পীয়ূষ গোৱালে মন্তব্য কৰে। আনহাতে আগন্তুক 9-10 বছৰৰ ভিতৰত দেশৰ ৰেলৱেক 100% ক্লিন পাৱাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত ক্ৰমবদ্ধ পদ্ধতিৰে কাম কৰি থকা হৈছে বুলি মন্ত্ৰী গোৱালে লগতে কয়। 2030 চনৰ ভিতৰত আমি সকলোৱে একগৰাকী গৌৰৱান্বিত নাগৰিক হিচাপে বিশ্বৰ ভিতৰত সৰ্ববৃহৎ প্ৰথম 100% ক্লিন এনাৰ্জিৰে চলিত ৰেলৱেৰ অংশীদাৰ হ'ব পাৰিম, এই বুলি কয় গোৱালে। ভাৰতীয় ঔদ্যোগিক সংস্থাৰ এখন অনলাইন বৈঠকত অংশ লৈ পীয়ূষ গোৱালে এইদৰে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ভাৰতীয় ৰেলৱে শূন্য কাৰ্বন নিৰ্গমৰ বাবে দীৰ্ঘদিনৰ পৰা কাম কৰি আহিছে। কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰাৰ বাবে ভাৰতীয় ৰেলৱে সকলো ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম কৰি আছে। ভাৰতীয় ৰেলৱে সকলো ব্ৰডগজ 2023 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণৰূপে বৈদ্যুতিক গঢ়ি তোলাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে আৰু এতিয়ালৈ 40,000 kmতকৈ অধিক পথৰ বিদ্যুতীকৰণ কাম সম্পূৰ্ণ হৈছে। কৰোনা ভাইৰাছৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়তে দেশৰ 365 কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম ইতিমধ্যে সমাপ্ত হৈছে। এইখিনিয়ে হৈছে আজিৰ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ।